এজন নেতাই দলক সমালোচনা কৰিলে সেই সমষ্টিটোত ৰাইজে আপোনাক 60,000 ভোট লিড দি দিলে গতিকে ৰাইজে যেতিয়া কথা কয় পলিটিচিয়ান বিলাক মনে মনে থাকিব লাগে নগাঁৱত মই কলো 40,000 আমাক লিড দি দিলে 94 সিটত আমাক জিকাই দিলে যেতিয়া ৰাইজে আমাৰ হৈ বেটিং কৰি আছে আমি কিয় ফিল্ডত নামিব লাগে সেইকাৰণে মই জয়ন্ত মল্লবৰুৱাক কওঁ টিভিত ক'ব নালাগে কাৰণ ৰাইজে আমাৰ হৈ কৈ আছে কেতিয়া মানে যেতিয়া অসমৰ ৰাইজে আমাৰ হৈ কথা কয় অসমৰ ৰাইজে আমাক আশীৰ্বাদ দিছে অসমৰ ৰাইজে আমাৰ হৈ বেটিং কৰিছে তাত সাংবাদিকৰ ওচৰত আমি যুক্তি দৰ্শাই আমি পইণ্ট গন্তি কৰি কি লাভ আছে ৰাইজটো আমাৰ লগত আছে নহয় ৰাজেন গোহাঁই যেতিয়া সভাপতি আছিল অসমত বিজেপিত 5টা এমএলএ আছিল আজি 94ত জিকিছো গতিকে এতিয়া মই ৰাজেন গোহাঁইৰ পৰা কি চাৰ্টিফিকেট ল'ম আপোনালোকে কওক মইতো তেওঁক গৈ সুধিব লাগিব যে দাদা আপুনি কেনেকে 5টা জিকিছিল বুজাই দিয়কচোন গতিকে আপোনালোকে যিসকল বুদ্ধিজীৱীয়ে এটা ফলছ নেৰেটিভ সৃষ্টি কৰিব খোজে এইটোতো নহব নহয় বৰপেটা আমি জিকিছো কোকৰাঝাৰ আমি জিকিছো শিলচৰত ৰাজদীপ ৰয় যোৱাবাৰ 60,000 জিকিছিল এবাৰ আমি 2.5 লাখ ভোটত জিকিছো গতিকে আপোনালোকে যদি সব কয় যে সৰ্বানন্দ সোণোৱাল জিকাটো মিছা কামাখ্যা তাছা জিকাটো মিছা ৰঞ্জিত দত্ত জিকাটো মিছা প্ৰধান বৰুৱা জিকাটো মিছা খালি গৌৰৱ গগৈ জিকাটো সঁচা তাৰমানে আপোনালোকে নীলা তেজক ভাল পায় ডাঙৰ মানুহৰ ল'ৰা ছোৱালীৰ কথা আপোনালোকে আলোচনা কৰি ভাল পায় ভূপেন হাজৰিকাৰ গান এটা চাব অতীতৰ বুৰঞ্জী লিখকে কৈছিল ৰজা মহাৰাজাৰ কথা আজিৰ বুৰঞ্জী লিখকে কয় মানুহৰ কথা গতিকে আপোনালোক অতীতত আছে ৰজা মহাৰাজা জিকাটো আপোনালোকে নিউজ কৰি ভাল পায় সৰু মানুহ জিকাটো আপোনালোকে নিউজ কৰি বেয়া পায় এটো আপোনালোকৰ সমস্যা নহয় কতো দিয়া নাই দেই মোৰ মিটিং মই আজি দিছো এটো আপোনালোকে উলিয়াইছে মই জোৰহাট আৰু ডিব্ৰুগড়ত সেম মিটিং কৰিছো নে নাই এইবোৰ আপোনালোকে ওলোৱা কথা মইতো কালি টুইটাৰত দি দিছো মই কোন সমষ্টিত কিমান মিটিং কৰি জোৰহাটত আটাইতকৈ কম মিটিং কৰিছো